নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকক এচিৰ বিষয়ে এটা ধুনীয়া টিক্স দিম। এই টিক্সটো হ'ল যে ৰিচাইকেলিং এটা সুইচ আছে এচিত, আপোনালোক সকলোৱে জানে। তাৰ ব্যৱহাৰ হয়তো বহুতে নাজানে ভালকৈ। কিছুমানে জানে যে বাহিৰৰ পৰা হাৱাটো মানে যিটো বাহিৰৰ ফ্ৰেছ এয়াৰ আছে সেইটো আহে, আৰু কিছুমানে মানে ভিতৰতো বেছিকৈ টিপি থৈ দিয়ে। যেনে এইটো চাওক, মই দেখাই আছো, এইটো ৰিচাইকেলিং কৰিছো চাওক। এই সুইচটোৰ ব্যৱহাৰটো আপোনাৰ সম্পূৰ্ণকৈ মই বুজাই আছো ভিডিঅ'টো। এতিয়া চাওক, মোৰ গাড়ীখনৰ ভিতৰত চাওক, এতিয়া বৰষুণ দি আছে। বাহিৰত বৰষুণ দিলে খুব ঠাণ্ডা বতৰ। এতিয়া ঠাণ্ডা বতৰত যদি আপুনি এচি চলায় তেতিয়াহ'লে ৰিচাইকেলিং যিটো সুইচ আছে সেইটো অফ কৰি থ'ব, কাৰণ বাহিৰৰ যিটো ফ্ৰেছ এয়াৰ সেইটো আহিব দিব। কাৰণ বাহিৰত যিটো গোটেই ঠাণ্ডা নাহে, কাৰণ এচিৰ আহোঁতে আপোনাৰ ভিতৰত আহোঁতে অলপ বহুত কিবা কিবি ঠাইৰে ঘূৰি ঘূৰি আহিব লাগেতো। তো সেইকাৰণে আপুনি ভয় নাখাব যে বাহিৰত ঠাণ্ডাটো কমপ্লিটলি আহি যায়, বেমাৰ হ'ব নেকি, এইটো নহয়। আপোনাৰ বাহিৰৰ যিটো ফ্ৰেছ এয়াৰ আহিব তেতিয়া তাৰ পৰা এটা বেনিফিট আছে আপোনাৰ। সেইটো হৈছে যেতিয়া এই গ্লাছখন চাওক, এই গ্লাছখন যেতিয়া আমি চলাই ড্ৰাইভিং কৰি যাই থাকোঁ, মেক্সিমাম এটা প্ৰব্লেম আপোনালোকে দেখা পাইছে, বহুত গাড়ীতে দেখা পায় বৰষুণৰ টাইমত, যে ভিতৰৰ পৰা আপোনাৰ ফগ হৈ যায়, মুচি দিয়ে কিছুমানে এচি আপোনাৰ এচি চুইচটো চেঞ্জ কৰি দিয়ে। তো সেই প্ৰব্লেমটো আপোনাৰ খুব কম হ'ব। সেই এটা ভাল বেনিফিট। আৰু যেতিয়া ফ্ৰেছ এয়াৰ বাহিৰৰ পৰা আহিবই তেতিয়া আপোনাৰ কোনো দৰকাৰেই নাই যে ভিতৰৰ এয়াৰটোক ৰিচাইকেলিং কৰাৰ কাৰণে। এইটো হ'ল আপোনাৰ ঠাণ্ডাৰ দিনত আপুনি যেতিয়া ঠাণ্ডা বেছি থাকিব বাহিৰত, তেতিয়া আপুনি এই যিটো ৰিচাইকেলিং চুইচ আছে এইটো অফ কৰি ৰাখিব, অন কৰি নাৰাখিব। এতিয়া খুব গৰমৰ দিন পৰিলে বা ধৰক আজি গৰম পৰিলে 40 ডিগ্ৰী চেলচিয়াছ বা 38 ডিগ্ৰী চেলচিয়াছ বাহিৰত গৰম আছে, তেতিয়া আপুনি গাড়ীখনৰ ভিতৰত আহি এচি চলালে, গাড়ীখন ষ্টাৰ্ট কৰি এচি চলোৱাৰ পিছত আপোনাৰ ৰিচাইকেলিং যিটো চুইচ আছে সেইটো অফ নাৰাখি আপুনি অন ৰাখিব। কাৰণ তেতিয়া সেই অন ৰাখিলে কি হয়, যিটো বাহিৰত ধৰক 40 ডিগ্ৰী চেলচিয়াছ গৰম চলি আছে, তো গৰমটো আপোনাৰ ঠাণ্ডা কৰোঁতে বহুত মানে এচিটোৱে কষ্ট পাব। আৰু যদি আপোনাৰ ৰিচাইকেলিং চুইচটো অন থাকে, মানে ভিতৰৰ যিটো এয়াৰ আছে সেই এয়াৰটো একবাৰ ঠাণ্ডা হ'ল, ফিৰ এগেইন সেই এয়াৰটোক আৰু ঠাণ্ডা কৰিব, ফিৰ এগেইন আৰু সেই এয়াৰটোক ঠাণ্ডা কৰিব। বাৰবাৰ যেতিয়া এই ভিতৰৰ এয়াৰটোক ঠাণ্ডা কৰি দিব তেতিয়া আপোনাৰ গাড়ীখন সোনকালে ঠাণ্ডা হ'ব। সেইটো আপোনাৰ এই 2 নম্বৰ বস্তু আপোনাৰ মনত ৰাখিব এইটো। কাৰণ যেতিয়া আপুনি এইবিলাক চুইচৰ বিষয়ে নাজানে তেতিয়া আপোনাৰ এচিটোও খুব কষ্ট পায়। আৰু দুটা আপোনাৰ প্ৰশ্ন আপোনালোকৰ মনত কিজানি আহিছে, সেইটো হ'ল, এটা মই কৈ দি আছোঁ আপোনাক, যেতিয়া আপুনি কোনোবা চিটি, যিকোনো ধৰক আপোনাৰ গুৱাহাটী চিটি হওক, যোৰহাট চিটি হওক, যিকোনো চিটিত আপোনাৰ ট্ৰাফিক থাকে, সেই ট্ৰাফিকৰ মাজত যেতিয়া আপুনি যায়, গৰম হওক ঠাণ্ডা হওক যিকোনো ৱেডাৰ হওক, তেতিয়া তাৰে যিটো ট্ৰাফিকৰ ওচৰত যিবিলাক পলিউশ্যন আছে, পলিউশ্যনটো যাতে আপোনাৰ ভিতৰত নাহে গাড়ীত, তাৰ কাৰণে আপুনি ৰিচাইকেলিং চুইচটো অন কৰি ৰাখিব। মানে ভিতৰৰ হোৱাটো ভিতৰতে থাকিব দিব। কাৰ্চিন এডাল আছে, আপুনি দেখা পালে চিনিয়ে পায় কিজানি, কাৰ্চিনডাল এনেকুৱাকৈ থাকে, সেইটোত আপুনি ৰাখি থৈ দিব। আৰু এটা কথা মন কৰিব লাগে আছে যে আমি যেতিয়া বাহিৰৰ পৰা মানে কোনোবা ঠাই মানে ক'ৰবাত গ'লে পাৰ্কিং কৰি থৈ দিওঁ গাড়ীখন। পাৰ্কিং কৰাৰ পিছত আহি দেখোঁ যে গাড়ীখনৰ ভিতৰত বহুত গৰম আছে, সোমিব নোৱাৰি গাড়ীৰ ভিতৰত, তেতিয়া আমি গাড়ীখনটো লৈ যাব লাগিব। এচিটো আহিয়ে অন কৰিম নে কি কৰিম, সেইটো বস্তু বহুতে নাজানে। তাৰ কাৰণে মই ভালকৈ বুজাই দি আছোঁ আপোনাক। তেতিয়া কি কৰিব জানেনে, আপুনি প্ৰথমে আহি গ্লাছ কেইখন অলপ ডাউন দিব, মোটামুটি এই আছে না হাফ গ্লাছ ডাউন দি তাৰপিছত কি কৰিব, আপোনাৰ এচিৰ যি পাংখাখন আছে সেই পাংখাখন আপুনি ফুল স্পীড বা 3 স্পীড মানত চলাই দি কিনে আপোনাৰ দৰ্জা কেইখনো পাৰিলে অলপ খুলি কিনে আপোনাৰ ভিতৰৰ হাৱাটো বাহিৰত ওলাই যাব দিব। তেতিয়া কি হ'ব, আপোনাৰ ভিতৰৰ হাৱাটো বাহিৰত ওলাই গ'লে আপুনি তেতিয়া নেক্সট টাইম এচি চলাই গ'লে আপুনি সোনকালে গাড়ীখন ঠাণ্ডা হ'ব, প্লাছ আপুনিও সোমাই গাড়ীখন আৰাম পাব। আজিৰ ভিডিঅ'টো কেনে লাগিল আপোনালোকে কমেণ্টত নিশ্চয় ক'ব। আৰু যদি আপোনাৰ কিবা এনেকুৱা ধৰণৰ কুৱেশ্যন আছে এচিৰ ওপৰত হওক বা কি আপোনাৰ ড্ৰাইভিং স্কিল আৰু তাৰ ওপৰত যদি কিবা প্ৰশ্ন আছে তেতিয়াহ'লে মোক কমেণ্ট কৰক, তাৰ ওপৰত মই ভিডিঅ' নিশ্চয় বনাম, আপোনাৰ নামো মেনশ্যন কৰিম। তো আজিৰ কাৰণে এইখিনিতে এৰিলোঁ, ধন্যবাদ।